নমস্কাৰ। আজিৰ আলোচনাৰ বিষয় 2026 বৰ্ষ। যিহেতু 2026 বৰ্ষ আহি পালে, আমি সকলোৱে এই 2026 বৰ্ষত কেনেদৰে কি কৰিলে আমি আমাৰ মনৰ বাঞ্ছা সহজতে সিদ্ধি কৰিব পাৰিম, সেই বিষয়ে আজি এই আলোচনাত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। লগতে লৈ আহিছোঁ লাল কিতাপৰ সুন্দৰ ৰেমেডি, যি ৰেমেডি কৰি সহজতে আমি অতি সোনকালে আমাৰ কৰ্মত সফল হ'ব পাৰিম। 2026 বৰ্ষটো নিউমাৰলজি মতে আমি যেতিয়া যোগ কৰোঁ, যোগফল পাম আমি 10, আৰু 10টোক পুনৰ একক সংখ্যালৈ নিলে আমি পাম 1। তেন্তে নিশ্চিতভাৱে এইবাৰ 2026 বৰ্ষৰ মূল্যাংক হৈছে 1। এই 1 হৈছে একৰ যি অধিপতি গ্ৰহ হৈছে সূৰ্য। সূৰ্যৰ সম্পূৰ্ণ এনাৰ্জি এই বৰ্ষটোত সেইবাবে আছে বাবে এইবাৰ সূৰ্যৰ বৰ্ষ বুলি এই 2026 বৰ্ষটোক কোৱা হৈছে। এতিয়া 2026 বৰ্ষত আমি যি কৰিম সেয়া কিন্তু সম্পূৰ্ণৰূপে এটা সুন্দৰ বৰ্ষ। এই সুন্দৰ বৰ্ষটোক আমি সঠিকভাৱে আমাৰ জীৱনৰ যি কৰ্মৰাজি আছে, কৰ্মৰ লগত জড়িত কৰি আমি সম্পূৰ্ণৰূপে আগুৱাই গৈ সফল হ'বই লাগিব। কাৰণ 2025 বৰ্ষত আমি বহুত হেৰুৱালোঁ, বহুত পালোঁ, আৰু আমি বহুত পাব লগা থাকি গ'ল। যিখিনি আমাৰ পাব লগা থাকি গ'ল সেইখিনি আমি 2026 বৰ্ষত পাবই লাগিব বা ল'বই লাগিব। সেইকাৰণে আমি আমাৰ যি বৰ্তমান আমাৰ যি 2026 বৰ্ষত যি প্লেনেট আমাৰ লগত জড়িত হ'ব, সেই প্লেনেটখিনি আমি যদি এক্টিভ কৰি ৰাখোঁ, ভাল পজিটিভ কৰি ৰাখোঁ, তেন্তে আমাৰ বাবে খুবেই ভাল হ'ব। এতিয়া 2026 বৰ্ষৰ যি এনাৰ্জি, যিহেতু সূৰ্যক ৰজা বুলি কোৱা হয়, ৰজা যেতিয়া আহিছে নিশ্চিতভাৱে প্ৰজাৰ সুৰক্ষা তেওঁ কৰিবই। সেইবাবে এবাৰ শান্তিপূৰ্ণভাৱে সকলো চলিব পাৰিব, সুন্দৰভাৱে আগুৱাই যাব পাৰিব। বিশেষভাৱে ব্যৱসায় বাণিজ্য চাকৰিত এই বৰ্ষটো বৰ শুভ হ'ব। আৰু যুৱচামৰ বাবে বা সকলোৰে বাবে এইবাৰ বহুখিনি ভাল দেখা গৈছে। কিন্তু তাৰ মাজতে তাতো কিছু কথা থাকিব, কাৰণ 2026 বৰ্ষত সংযোগ ঘটিছে। এনাৰ্জি পাম আমি কিহৰ? চন্দ্ৰ দেৱতাৰ, 2 চন্দ্ৰ দেৱতা আৰু শুক্ৰ দেৱতাৰ এনাৰ্জি পাম, লগতে পাম শনি দেৱতাৰ। কাৰণ 2 আৰু 6 যেতিয়া আমি যোগ কৰিম, 2 আৰু 6 যোগ কৰিলে আমি পাম 8। 8 হৈছে শনিৰ সংখ্যা, আৰু শনিৰো ইয়াৰ মাজত কিন্তু শনি দেৱতাৰো এনাৰ্জি আমাৰ থাকিব। শনি আৰু সূৰ্যৰ যিহেতু শত্ৰু, গতিকে আমি সচেতন হ'ব লাগিব আৰু সূৰ্যৰ ৰেমেডিখিনিটো কৰিবই লাগিব। আৰু লাক্সাৰী যি দিব তেওঁ হৈছে শুক্ৰ যদি নিচ হৈ থাকে কিন্তু লাক্সাৰী পোৱাত আমাৰ ক্ষতি হ'ব। বেংক বেলেঞ্চ, টকা পইচা এইবোৰ হৈছে শুক্ৰই দিয়ে। সেইবাবে আমি শুক্ৰকো পজিটিভ ৰাখিব লাগিব। লগতো চন্দ্ৰ দেৱতা আছে, চন্দ্ৰ দেৱতাৰ সঠিক পজিটিভ এনাৰ্জি আমি পাম। এতিয়া যদি আমি সূৰ্যৰ সঠিক এনাৰ্জি নাপাওঁ, তেন্তে আমাৰ কি হ'ব পাৰে? তেন্তে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ আহিব পাৰে। লগতে যিসকলে চাকৰিয়াল বা ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বা অন্যান্য সকলোৰে বাবে কোৰ্ট কাছাৰী আদালতৰ কিছু সমস্যা আহি পৰিব পাৰে। আৰু লগতে থাকিব বিভিন্ন ধৰণৰ ইনকাম টেক্সত পৰিব পাৰে, বা অপৰাধমূলক যিকোনো কৰ্মত জড়িত হৈ আদালতলৈ যাব লগা তেনেধৰণৰ ঝামেলা কিছু লগ খাব, যদি আমাৰ সূৰ্য পজিটিভ হৈ আমাৰ লগত নাথাকে। নিগেটিভ হ'বলৈ সূৰ্যক দিব নালাগে, কাৰণ সূৰ্য যিহেতু এই বৰ্ষটো সূৰ্যৰ বৰ্ষ হয়, সেইবাবে আমি সূৰ্যক পজিটিভ ৰাখি আমি কৰ্ম কৰি আগুৱাই যাব লাগিব। তাৰ কাৰণে আমি যেতিয়া 2026 বৰ্ষটো আৰম্ভ হোৱাৰ লগে লগে আমি কি কৰিব লাগিব? প্ৰত্যেক দিনাই আমি সূৰ্যক নমস্কাৰ কৰিব লাগিব, আৰু সূৰ্যক আমি জল অৰ্পণ কৰিব লাগিব এপাহ ৰঙা ফুলেৰে ৰাতিপুৱা 8 বজাৰ আগত। সেইখিনি কৰ্ম কৰিব লাগিব। আৰু লগতে ৰবিবাৰে কিছু গুড় অৰ্থাৎ মিঠৈ আৰু ঘেঁহু যিটো গুটি চিডছটো, সেইখিনি লৈ আমি জলপ্ৰবাহ কৰিলে, ভক্তিভাৱেৰে গুৰু গণেশৰ নাম লৈ যদি আমি ভক্তিভাৱে সেইখিনি জলপ্ৰবাহ কৰোঁ, এটা সুন্দৰ দিনত ৰবিবাৰে, আমি প্ৰত্যেক ৰবিবাৰে কৰিব পাৰিলে ভাল। যদি পাৰোঁ আমি কৰিব লাগে যিমান দিন পাৰি। মাজে মাজে ৰিপিট কৰি থাকিব লাগিব বৰ্ষটোত। সেই ৰেমেডিখিনি কৰি আমি আমাৰ যি নিগেটিভিটি থাকে, আমাৰ যি অশুভ আছে, অশুভবোৰ সম্পূৰ্ণৰূপে আঁতৰাই সূৰ্যৰ ডাইৰেক্ট পজিটিভ এনাৰ্জি আমাৰ গাত পৰাকৈ আমি সেইখিনি প্ৰতিকাৰ কৰিলে আমি নিশ্চিতভাৱে ভাল ফল পাব পাৰিম। আৰু লগতে আৰু এটা ৰেমেডি আছে, যে যিটো তামৰ কইনছ বৰ্তমান নচলা, এই তামৰ কইনছটো আমি যদি পাওঁ, এই তামৰ কইনছটো ভক্তিভাৱেৰে জলপ্ৰবাহ কৰোঁ, আমাৰ কাৰণে
খুবেই এটা ভাল বৰ্ষ হিচাপে চিহ্নিত হ'ব। আমি যি মনত পাঞ্চা লৈ আমি 2026 বৰ্ষটোক আদৰিম, তেনেধৰণে আমাৰ কৰ্মৰাজি আমি কৰিম আৰু কৰ্মৰ সফলতা আমি পাম। সকলোৰে বাবে এটা সুন্দৰ বৰ্ষ হ'ব এই 2026 বৰ্ষটো। আমি 2025 বৰ্ষটো আমাৰ বাবে খুবেই এটা বেয়া বৰ্ষ আছিল, কাৰণ আমি সকলোৱে নভবাকৈয়ে আমাৰ মৰমৰ সাৰ্থক, যিজন আমাৰ অন্তৰৰ কলিজাৰ টুকুৰা বুলি কোৱা হয়, তেখেতক কিছু দুষ্ট চক্ৰৰ দ্বাৰা তেওঁ আঁতৰি যাব লগা হ'ল আমাৰ মাজৰ পৰা কায়িকভাৱে। কিন্তু অন্তৰৰ পৰাতো কাৰো অন্তৰৰ পৰা তেওঁ কেতিয়াও চিৰজীৱনৰ বাবে কেতিয়াও যাব নোৱাৰে। তেওঁক লৈ যোৱা হ'ল, বাধ্য কৰোৱা হ'ল যাবৰ কাৰণে। সেয়া দুখ আৰু আমি কেতিয়াও আমাৰ আঁতৰ নহয়, আৰু সেয়া অভাৱ আমি কেতিয়াও পূৰাবও নোৱাৰোঁ। মানৱ ৰূপী ভগৱানক আমি কেতিয়াও আমাৰ মাজৰ পৰা আমি আঁতৰাই পঠিয়াব নোৱাৰোঁ, সেইটো নিশ্চিত হয়। কিন্তু তেওঁৰ যি বৰ্তমান আইনগতভাৱে তেওঁ যি হত্যাকাণ্ডৰ লগত জড়িত যিসকল দুষ্ট চক্ৰ আছে, তেওঁলোকক অতি সোনকালে শাস্তি বিহক, সেইলৈ আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়ো আছোঁ। নৱবৰ্ষৰ যিকেইটা দিন আহিব, সেইকেইটা দিনতো আমি মন্দিৰত গৈ তেওঁৰ হৈ আমি প্ৰাৰ্থনা সকলোৱে যদি জনাওঁ, তেন্তে নিশ্চিতভাৱে আমি এটা সফলতা আমি লাভ কৰিব পাৰিম, আৰু তেওঁ আত্মাই চিৰশান্তি লাভ কৰিব। আৰু সেইখিনি আশা কৰোঁ। আৰু সকলোৱে ইণ্টাৰনেটত #JusticeForJubin Garg বুলি লিখি আছোঁ, আপোনালোকে সকলোৱে লিখক, আৰু অতি সহজতে অতি সোনকালে যাতে আমি তেওঁৰ ন্যায়ৰ বাবে দোষী শাস্তি পাওঁ, সেইখিনি আমি দেখা পাওঁ। আৰু জুবিন দাৰ আত্মাই য'তেই আছে শান্তি লাভ কৰক, সেয়ে কামনা কৰি আজি সামৰিছোঁ। ধন্যবাদ।